নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই একেবাৰে সহজ আৰু সাধাৰণ এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছো। লগতে এখন থালি থাকিব। আপোনালোকে সকলোৱে বনাবলৈ জানে এনেকৈ, তথাপি মইনো কেনেকৈ বনাইছো তাকে আপোনালোককো দেখুৱাবলৈ লৈছো। আহকচোন কিনো বনাইছো জানিবলৈ ভিডিঅ'টো মাজলৈ যাওঁ আৰু সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই মাংসখিনি ভালকৈ ধুই লৈছো, খাচী মাংস। ইয়াতে নিমখ, হালধি, জিৰা পাউডাৰ, জলকীয়া পাউডাৰ, আদা ৰচুনৰ পেষ্ট, লগতে জলকীয়াও পেষ্ট কৰি লৈছো আৰু এটা পিয়াজ কাটি লৈছো আৰু কেঁচা মিঠাতেল। এইখিনি দি মই ভালকৈ মাংসখিনি সানি ল'ম। সানি আধা ঘণ্টাৰ বাবে মেৰিনেট কৰি থ'ম। এনেকৈ খাচী মাংসখিনি আগতীয়াকৈ মেৰিনেট কৰি থ'লে ভালকৈ সিজে আৰু খাবলৈও ভাল লাগে। আৰু মই অমিতা দি মাংসত অমিতা কেইপিচ এনেকৈ তেলত আগতে অকণমান ভাজি লৈছোঁ। ইয়াৰ পাছতে মই এখিলা তেজপাত আৰু শুকান জলকীয়া এটা দিছোঁ তেলত, আৰু এটা ডাঙৰ পিঁয়াজ দি পিঁয়াজটো ৰঙচুৱাকৈ ভাজি ল'ম। ভজাৰ পাছতে মাংসখিনি দি দিছোঁ। মাংসত আগতেই মছলা দিয়া আছে বাবে এতিয়া একো নিদিওঁ। নমাবৰ সময়তে মই গৰম মছলা পাউডাৰ দিম। আৰু ইয়াতে মই কুকাৰত নবনাওঁ, এনেকৈ কেৰাহীতেই কম জুইতেই বনাম। কম জুইতে মাংসৰ পৰা ওলোৱা পানীতেই ধুনীয়াকৈ মাংসখিনি সিজি যোৱাকৈ বনাম। কেৰাহীত বনালে খাবলৈ ভাল লাগে। আৰু এয়া মাংসখিনি আধা সিজা হৈয়ে গৈছে। এতিয়া মই গৰম পানী অকণমান দিম। এয়া গৰম পানী দি দিছোঁ। পানীখিনি অকণমান শুকাবলৈ দিম আৰু গৰম মছলাও দি দিছোঁ লগতে। এইখিনি অকণমান পানীখিনি শুকুৱাই দিম। এয়া হৈয়ে গৈছে মাংস ৰেডি। এতিয়া শেষত মই ধনিয়া পাত দিম। আৰু এইফালে পুদিনা চাটনি বনাইছোঁ আৰু সৰু আলু, বিন, মানিমুনি ভাজিছোঁ। তিতা ফুল আৰু মাটিমাহৰ খাৰ বনাইছোঁ আৰু এইফালে মাংস। এয়া মোৰ আজি ছানডে থালিখন ৰেডি ইমানেই আছিল। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক, কমেণ্ট আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।